নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰো বৰ্তমান ভালেই বাৰু। আজি এতিয়া পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু দিনত ভিডিঅ' কৰা নহ'লেই আজি আপোনালোকৰ আগত এটা ৰেচিপি দিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাব সকলোৱে আৰু মৰম দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা সকলক বহুত ধন্যবাদ। আজি মই বনাবলৈ লৈছোঁ সৰু মাছৰ লগত সৰিয়হ জোল। আজি কমকৈ বনাম বাৰু, বেছি নবনাওঁ, সেইকাৰণে সকলোবিলাক বস্তু কমকৈ লোৱা হৈছে। এইফালে বিলাহী এটা কাটি লৈছোঁ, এইফালে নহৰু কেইফটামান, পিঁয়াজ এটাই কাটিছোঁ আৰু এইকেইটা সৰু মাছ আৰু সৰিয়হখিনি মই উতলা গৰম পানী দি তিয়াই দিছোঁ। তেতিয়া কোমল হ'লে ভালদৰে পিচ খাব। মই সকলোবিলাক মিলাই মিক্সিত এটা পেষ্ট বনাই ল'ম। ইয়াত আজি মই আদা নিদিওঁ, চাই থাকিব কেনেদৰে বনাওঁ, সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। চাব ভিডিঅ'টো। এতিয়া এইটো মই পেষ্ট বনাই লৈছোঁ। এইফালে মাছকেইটা ফ্ৰাই কৰি লৈছোঁ মই, আৰু এইখিনি হ'ল পিচি লোৱা পিঁয়াজ, নহৰু, বিলাহী আৰু সৰিয়হ পেষ্টখিনি। চাই থাকিব কেনেদৰে বনাওঁ। এইখিনি মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বনাম আৰু। এতিয়া মই কেৰাহীত তেল দি দিলোঁ। তেল গৰম হৈছে আৰু পাঁচফোৰণখিনি হৈ গ'ল এতিয়া। ইয়াতে এতিয়া মই পিচি লোৱা পেষ্টখিনি দি দিম। আৰু ভালদৰে লৰাই দিম। আৰু ইয়াতে এতিয়া মই নিমখ হালধি এড কৰি দিলোঁ। নিমখ সোৱাদ অনুযায়ী নিজে দিলেই হ'ল। আৰু ভালদৰে লৰাই দিছোঁ। বেছি ভাজি থাকিব নালাগে। এতিয়া ইয়াতে মই গৰম পানী এড কৰি দিম। এতিয়া গৰম পানী দি দিলোঁ। এতিয়া উতলিছে আৰু ইয়াতে এতিয়া মই ভাজি লোৱা মাছখিনি এড কৰি দিম। আৰু ভালদৰে লৰাই দিম। আৰু এতিয়া অলপ সময় ধৰি উতলিবলৈ দিম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। সকলোৱে জানেই বাৰু, তথাপিও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। অতি কম সময়ৰ ভিতৰতে বনাব পৰা এটা ৰেচিপি, আৰু অতি সহজতে। একেবাৰে নমাই মেলি আপোনালোকক দেখাই আছোঁ বাৰু, চাই থাকিব ভিডিঅ'টো। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। সৰু মাছৰ লগত সৰিয়হ জোলৰ এটা ৰেচিপি, অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে বনাব পৰা এটা ৰেচিপি। ট্ৰাই কৰি চাবচোন। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।
তো ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ৰেচিপিটো। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।